হেল্ল'। আজি তাইৰ বিয়া। বিয়া? কিন্তু তাইতো তোমাক ভাল পাইছিল। আজিও ভাল পায়, বাট ঘৰত মোক মানি নলয়, যাৰ বাবে আঁতৰি অহাৰ সিদ্ধান্ত ল'লোঁ। আৰু এতিয়া? যাওঁ, শেষবাৰৰ বাবে তাই কইনা সাজত চাহোগৈ। আৰু ল'ৰা ক'ৰ? দেউতাকৰ পচন্দ, বৰ ভাল ল'ৰা। ইমান নৰ্মেল কেনেকৈ আছা তুমি? বহুত কষ্ট পাইছোঁ, তথাপিও হাঁহি আছোঁ। মোৰ চকুত চকু পানী দেখিলে তাইবোৰ কষ্ট পাব। হ'লেও 2 ইয়াৰ্ছৰ ৰিলেশ্যনশ্বিপ আছিলে, হঠাৎ এনেকুৱা হৈ গ'ল। বিশ্বাস কৰিব পৰা নাই মই, ইমান ভাল পোৱা তাই। আচলতে কিছুমান ৰিলেশ্যনশ্বিপ এনেকৈ শেষ হৈ যায়। এয়া চাগে ভাগ্যৰ লিখন, একো কৰিব নোৱাৰে। চৰি, মই তোমাৰ ফ্ৰেণ্ড হয় একো কৰিব নোৱাৰিলোঁ, বেয়া নাপাবা। নাই নাই, কিয় বেয়া পাম? মই নিজে একো কৰিব নোৱাৰিলোঁ, আৰু তুমি কি কৰিবা? প্লিজ একো বেয়া নানামিবা, মানে ড্ৰিংকিং এণ্ড স্মকিং নকৰিবা। আৰে মই তেনেকুৱা ল'ৰা নহয় যে কোনোবা আঁতৰি গ'লে ড্ৰিংকিং স্মকিং কৰিবলৈ ল'ম। বিকজ মা দেউতা আছে, সিহঁতৰ কথা চিন্তা কৰিব লাগিব। সৰুৰে পৰা কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। সকলোৰে চিন্তা ধাৰণা যদি তোমাৰ নিচিনা হ'ল হয়। ঠিকেই কৈছিলা তুমি, যে প্ৰেমত নপৰিবা। ঠিক আছে, ৰাখিছোঁ হা, বাই। বাই।